মহামাৰী কৰোণাৰ আতংকত এতিয়া সমগ্ৰ পৃথিৱীয়ে কম্পমান। মহাশক্তিধৰ আমেৰিকাৰ পৰা জাৰ্মানীলৈ সকলোৱে এতিয়া কৰোণা ভাইৰাছৰ কবলত। কিন্তু বিশ্বৰ এনে অৱস্থা হ'লেও স্বাভাৱিক অৱস্থাতেই আছে কৰোণাৰ জন্মদাতা চীন। আচলতে কৰোণা ভাইৰাছ চীনৰ দ্বাৰা নিৰ্মিত এক জৈৱিক অস্ত্ৰ বুলি পূৰ্বতেই সন্দেহ কৰা হৈছিল আৰু লাহে লাহে বাস্তৱতা পাইছে সেই সন্দেহে। আজি আপোনাক এনে কেইটামান প্ৰশ্ন কৰিম যিসমূহ প্ৰশ্নৰ উত্তৰ বিচাৰিলে আপুনিও ভাবিবলৈ বাধ্য হ'ব, কৰোণা ভাইৰাছ আচলতে উহানৰ মাংস বজাৰৰ পৰা বিয়পিছিল নে ই আছিল ৰঙা চীনৰ পূৰ্ব পৰিকল্পিত এক কুঅভিসন্ধি। প্ৰথম প্ৰশ্ন, উহান চহৰৰ পৰা চীনৰ অন্য ঠাইলৈ কিয় সংক্ৰমিত নহ'ল কৰোণা ভাইৰাছ? কৰোণা ভাইৰাছ উহানৰ পৰা পৃথিৱীৰ ৮০% অঞ্চললৈ সংক্ৰমিত হ'ল। কিন্তু চীনত মাত্ৰ উহানতে সীমাবদ্ধ থাকিল এই ভাইৰাছ। চীন কৰ্তৃপক্ষৰ মতে উহান চহৰক সময়মতে লকডাউন কৰি দিয়াৰ বাবে চীনৰ অন্য অঞ্চললৈ বিয়পিব নোৱাৰিলে কৰোণা ভাইৰাছ। কিন্তু বাস্তৱত এয়া কিমান দূৰ সত্য? চীনৰ পৰা ৩০০০ কিলোমিটাৰ দূৰত অৱস্থিত আমেৰিকাত বিয়পিল কৰোণা ভাইৰাছ, কিন্তু একে চীনতে চাংহাই বেইজিঙত কৰোণা ভাইৰাছৰ কোনো প্ৰভাৱেই নপৰিল, যাৰ বাবে সমগ্ৰ বিশ্বৰে সন্দেহৰ আৱৰ্তত সোমাই পৰিছে চীন। আনহাতে সেই সময়ত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে যেতিয়া কৰোণা আক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শনৰ বাবে গৈছিল তেতিয়া মাত্ৰ এখন সাধাৰণ N95 মাস্ক মুখত মাৰি গৈছিল। কোনো ধৰণৰ কিট পৰিধান কৰা নাছিল ৰাষ্ট্ৰপতিগৰাকীয়ে। এইবোৰ লক্ষ্য কৰিলে ধৰিব পৰা যায় যে কৰোণা ভাইৰাছৰ প্ৰতিষেধক হয়তো পূৰ্বতেই প্ৰস্তুত কৰিছিল ৰঙা চীনে। দ্বিতীয় প্ৰশ্ন, কোনো ধৰণৰ নিৰ্দিষ্ট ঔষধ নোহোৱাকৈ কেনেকৈ চীনে অধিকাংশ ৰোগীকে আৰোগ্য কৰি তুলিলে? আপুনি জানে যে বৰ্তমানলৈ কৰোণা ভাইৰাছৰ কোনো নিৰ্দিষ্ট ঔষধ আৱিষ্কাৰ হোৱা নাই। চীনত কৰোণা আক্ৰান্ত হোৱা ৮১,০০০ ৰোগীৰ ভিতৰত প্ৰায় ৭৬,০০০ ৰোগীয়ে এতিয়া আৰোগ্য লাভ কৰিছে, য'ত নেকি স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত ইটালী, আমেৰিকায়ো সফলতা লাভ কৰা নাই। সেয়ে সন্দেহ কৰা হৈছে কৰোণা ভাইৰাছৰ সৃষ্টিৰ আগতেই চীনে প্ৰস্তুত কৰিছিল কৰোণাৰ প্ৰতিষেধক। তৃতীয় প্ৰশ্ন, বিশ্ব স্বাস্থ্য সংস্থা চীনৰ হাতৰ মুঠিত নেকি? কৰোণা ভাইৰাছ সংক্ৰমিত হোৱাৰে পৰা বিশ্ব স্বাস্থ্য সংস্থাৰ ভূমিকা আছিল অতি ৰহস্যজনক। জানুৱাৰী মাহৰ পৰা যেতিয়া আন দেশসমূহে চীনৰ বিমানসমূহ বাতিল কৰিছিল, তেতিয়া বিশ্ব স্বাস্থ্য সংস্থাই কৰোণা ভাইৰাছ হিউমেন টু হিউমেন সংক্ৰমণ নহয় বুলি কৈছিল। কিন্তু পিছত প্ৰমাণিত হ'ল যে কৰোণা ভাইৰাছ হিউমেন টু হিউমেন সংক্ৰমণ হয়। আনহাতে পৰৱৰ্তী পৰ্যায়তো বহু সময়ত বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ হৈ ওকালতি কৰি আহিছে। চতুৰ্থ প্ৰশ্ন, চীনে সকলো পূৰ্ব পৰিকল্পিতভাৱে কৰিছিল নেকি? চীনে সদায় নিজৰ দেশত ঘটি থকা ঘটনাসমূহ বিশ্বৰ পৰা লুকুৱাই ৰাখিছে। চীন সম্বন্ধে আপুনি ইণ্টাৰনেটত অতি কম তথ্যহে লাভ কৰিব। কিন্তু হঠাৎ চীনে কৰোণাৰ চিকিৎসাৰ বাবে ১০ দিনত চিকিৎসালয় বনোৱাৰ ভিডিঅ' ভাইৰেল কৰে। ১০ দিনৰ ভিতৰত ভিডিঅ'ত দেখুওৱা ধৰণে চিকিৎসালয় নিৰ্মাণ কৰাটো অসম্ভৱ। সেইবোৰ আগতেই নিৰ্মিত আছিল। সেয়া মাথো চীনৰ এক নাটকহে আছিল। লগতে চীনৰ মৃতদেহসমূহত কৰোণা ভাইৰাছে বিশেষ কোনো প্ৰভাৱ পেলোৱা নাই। আৰু ইয়াৰ লগত বহুতো প্ৰশ্ন আছে, যিসমূহ প্ৰশ্নৰ উত্তৰ বিচাৰিলে আমি হয়তো ভাবিব পাৰিম যে কৰোণা ভাইৰাছ চীনৰেই সৃষ্টি।